হেল্ল' বন্ধুসকল, আজি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ তেখেতৰ বাসগৃহলৈ গৈ আছোঁ। বহুত দুখ লাগিছে, দুখৰ মাজতো ভিডিঅ' বনাই আছোঁ। আজি সমগ্ৰ অসমে কান্দিছে, ময়ো কান্দিছোঁ। তো চাই থাকিব তেখেতৰ বাসগৃহৰ পৰিৱেশ, আপোনালোক দেখুৱাম কেনেকুৱা পৰিস্থিতি হৈ আছে, চাই থাকিব। ব্যৱহাৰ কৰা মানুহ বহুত আছে। আমাক জুবিন দাক ঘূৰাই দিয়ক, সেই মানুহজন আমাক দিয়ক, আমি অনুৰোধ কৰিছোঁ। জুবিন দাই বহুত দিলে আমাক, আমি একো দিব নোৱাৰিলোঁ তেখেতক, আমি ট্ৰিটমেণ্টখিনিও দিব নোৱাৰিলোঁ। সেই মানুহজনক আমি দেখাও নাপালোঁ আচলতে। শ্যামকাৰণ কানু যে আছিলে, মহন্ত যে আছিলে, সি ভালকৈ জানে যে জুবিনদাৰ গা বেয়া আছিলে, তথাপি জোৰ জবস্তি সি কিয় লৈ যাব লাগে ছিংগাপুৰলৈকে ফেষ্টিভেল কৰিবলৈ। চ' আমাৰ অসমৰ ৰাইজে মানি লৈছে এইটো যে ইয়াৰ পূৰা CBI তদন্ত কৰিব লাগে। চ' ৰাইজে এইটো মানি নলয়। চ' মুখ্যমন্ত্ৰী মহোদয় মই অনুৰোধ কৰিছোঁ যে ইয়াৰ বিচাৰ কৰিবই লাগে। আমাক নৰ্থ ইষ্ট ফেষ্টিভেল নালাগে। CBI তদন্ত লাগিব, সেইসকল ব্যক্তিক লৈ তেওঁ CBI তদন্ত Gelajah. আজি আমি কি কান্দিছে, বিশ্ববাসীয়ে কান্দিছে, সৰু বাচ্চা ল'ৰা-ছোৱালীয়ে কান্দিছে। কালি আজি আমি বহুত দেৱতাই আনচাৰ কান্দিছে। তেওঁ আজি বতাহ ধুমা, তেওঁ আজি আত্মাৰ শুদ্ধ কাৰণে, মন শুদ্ধ কাৰণে, সৰু বাচ্চা ল'ৰা-ছোৱালীৰ পৰা ডাঙৰ বুঢ়া-বুঢ়ালৈকে তেওঁ আজি মন শুদ্ধ কাৰণে আজি বৰুণ দেৱতাই তেওঁ হৈ পেলাই আজি বতাহ ধুমুহা দি থৈ গুচি গৈছে। সেইকাৰণে যেন যিখিনি তেওঁ আশা আছিলে, আকৌ আশাখিনি তেওঁ আত্মাৰ জীৱন আকৌ ঘূৰি আহিছে, সেইখিনি আশা পূৰণ কৰক। এই মোৰ চিৰকৃতজ্ঞ, তেওঁৰ বাহিৰে পৰা দিছোঁ ভগৱানক জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ জুবিন দাৰ বাসগৃহলৈ আহিলোঁ, কাহিলীপাৰাত থকা। তো ক'বলৈ ভাষা নাই, একো নাই, মনত বহুত দুখ লাগি আছে। ৰাতিটো নিউজ চাই চাই কান্দিব লগা হৈ আছে। আপুনি গানৰ মাজত আমি জীয়াই থাকিব লাগিব, সেই গানবিলাক মানে যেনেকৈ বিচাৰি পাব লাগিব, তাকে কামনা কৰোঁ। আৰু চবৰ কৰিছোঁ। আৰু যদি কেনেবাকৈ প্ৰয়োজনে কোনোবাই বিশ্বাস কৰোঁ, ক'ব নোৱাৰি বিশ্বাস কৰিবলৈ মন গৈছে আমাৰ এই মুহূৰ্তত, যদিও প্ৰয়োজনৰ জ্ঞান নাই, আমি বিশ্বাস কৰিব মন যায় যে আকৌ যাতে সি আমাৰ মানুহ তাকে কামনা কৰিছোঁ। আপুনি দেখিব গোটেই অসমখন, গোটেই পৃথিৱীখন জুবিনদাৰ গাৰ ওপৰত চাই পৰিব। আমি সমগ্ৰ অসমীয়া জাতীয় স্তৰী জয় জুবিন দা, জয়
বন্ধুসকল দেখিলে জুবিনদাৰ বাসগৃহৰ পৰিৱেশ, হাজাৰ হাজাৰ মানুহৰ সমাগম, হাজাৰ হাজাৰ মানুহ শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে জুবিনদাক। আৰু যিমানবোৰ মানুহ আহিছে চবৰে চকুৰ পানী। আজিও আশা কম অহাকালি আহিব জুবিনদাৰ মৃতদেহ অসমলৈ। আজিও আশা কম আছে অহাকালি আহিব। দেখিছে বন্ধুসকল, গুৱাহাটীৰ ৰাস্তা পূৰা শূন্য, দোকান বন্ধ, গাড়ী মটৰ কম নাই চলা। দেখিছে